ফ্ৰেণ্ড ওয়েলকাম বেক টু মাই চেনেল কি খবৰ আপোনালোকৰ আশা কৰা সকলোৰে ভাল মোৰো ভালেই মই আজি আহিছোঁ বালিহাটৰ শ্ৰী শ্ৰী বংশী গোপাল মন্দিৰ প্ৰাংগণত ইয়াতে আমাৰ ঘৰৰ ওচৰতে হয় এইটো ঘৰত আহিলে ইয়াতে এবাৰ অহা হয় এখন শৰাই আগবঢ়া বুলি আজিও আহিলোঁ সো ভাবিলোঁ আপোনালোকক ভিডিঅ'টো দেখুৱাম মন্দিৰটো দেখুৱাম বলক দেখুৱাম গোটেইখিনি এয়া আপোনালোকে দেখিছে এয়া মন্দিৰৰ দুৱাৰমুখ গেটৰ ফালেদি আমি যামগে এইখিনি গেট হয় আমি আহি চাকি বন্তি জ্বলালোৱে এতিয়া আপোনালোকক দেখুৱাম গোটেই মন্দিৰ প্ৰাংগণখিনি এইটো আসলতে এতিয়া বনোৱা কমপ্লিট হোৱা নাই বহু বছৰ পুৰণি যদিও ইয়াক বনাই থকা হৈছে নতুনকৈ যেখিনি হৈছে মই আপোনালোকক দেখুৱাই আছোঁ এয়া আমি গেটেৰে আহিলোঁ এয়া ইয়াতে আপোনাৰ মহিলাখিনিয়ে নাম ধৰে নাম প্ৰসংগ কৰে ইয়াতে দেখুৱাইছোঁ গোটেইখিনি আপোনাক মই আপোনালোকক লৈ গৈ আছোঁ মূল মন্দিৰলৈ এতিয়া যেহেতু 10:30 মান বাজিছে এতিয়ালৈ মন্দিৰত কোনো মানুহ অহা নাই দুই এজন আহিছে আপোনাৰ ইয়াতে গোসাই ধোৱা হ'ব গোসাই ধুৱাই উঠি ইয়াত শৰাই দিয়া হ'ব এইটো আপোনাৰ ঠিক 11:30-12 মান বজাত ইয়াত মানুহৰ ভিৰ হ'ব এয়া মই মূল মন্দিৰটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম চাই থাকিব আপোনালোকে মূল মন্দিৰটো মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ মূল মন্দিৰৰ ভিতৰৰ অংশ এয়া মূল থাপনা এতিয়া ইয়াতে গোসাই ধুৱাব তাৰপিছতে শৰাই আগবঢ়াই দিয়া হ'ব চাকি বন্তি জ্বলোৱা হ'ব আমি বাহিৰতে বাৰু চাকি বন্তি জ্বলালোঁ ইয়াতে জ্বলামগে মই মন্দিৰৰ কাষৰ ভাগ দেখুৱাবলৈ চেষ্টা কৰিম এয়া মন্দিৰৰ কাষৰ দৃশ্য মন্দিৰটোৰ চাৰিওফালৰ দৃশ্য খুব ধুনীয়াকৈ সজাই আছে সজাই বৰ্তমান হোৱা নাই হ'লে খুবেই ধুনীয়া লাগিব পৰিৱেশটো লাহে লাহে ইয়াৰ কাম চলি আছে মই আপোনাক মন্দিৰৰ ওপৰ ভাগলৈ লৈ যাবলৈ চেষ্টা কৰিম মন্দিৰৰ ওপৰত যোৱাৰ ব্যৱস্থা কৰি ৰখা হৈছে এয়া মন্দিৰৰ ওপৰ ভাগখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ এখন ৰথৰ আকৃতি দিয়া হৈছে দেখিবলৈ খুবেই ধুনীয়া লাগিছে মই আগফালৰ পৰা আপোনালোকক সেইটো চাইডে দেখুৱাবলৈ চেষ্টা কৰিম মূল মন্দিৰৰ দুয়োমুখে দুখনকৈ ৰথ সজাই ৰখা হৈছে এয়া মন্দিৰৰ চাৰিওফাল মই আপোনাক এপাক ঘূৰাই দেখুৱাই দিছোঁ এইখিনি হৈছে এইখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ বাৰু এয়া মন্দিৰৰ দুৱাৰমুখৰ পৰা মই দেখুৱাম এয়া মন্দিৰৰ দুৱাৰমুখত শ্ৰীকৃষ্ণই যিটো দধি চুৰ কৰা যিটো দৃশ্য সেইটো দেখুৱাবলৈ চেষ্টা কৰা হৈছে এয়া মই ৰথখন সন্মুখৰ পৰা দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ
খুব ধুনীয়াকৈ সজাবলৈ চেষ্টা কৰা হৈছে সজাই যেহেতু এতিয়াও হোৱা নাই এয়া মন্দিৰ প্ৰাংগণত এয়া আপোনাৰ এইটো বিবাহস্থলী বা তেনেকুৱা যিকোনো উৎসৱ পাৰ্বণ কৰাৰ কাৰণত বনাই থকা হৈছে ইয়াত যেহেতু গোপাল মন্দিৰ প্ৰাংগণ হয় আমাৰ বহু দূৰৰ পৰা মানুহ আহি ইয়াতে বিবাহৰ কাৰণেও আহে আৰু ল'ৰা ছোৱালীৰ অন্নপ্ৰাশন এইবিলাকো পতা হয় তাৰ কাৰণে এইটো বনাই থকা হৈছে গোটেইখিনি কাম কৰি থকা হৈছে কিন্তু এতিয়ালৈ যিহেতু ৰেডি হোৱা নাই তথাপি মই আপোনালোকক দূৰৰ পৰা আৰু এবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিহেতু এইটো আমাৰ ঘৰৰ ওচৰতে হয় আমি ঘৰলৈ আহিলে ইয়াতে এখন শৰাই আগবঢ়াই দিয়ে যাওঁ গতিকে আজিও আহিলোঁ এয়া ভণ্টি এয়া মোৰ ছোৱালী চাকি জ্বলাই আছে ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষতে থকা বেল আইকনটো টিপিব সকলোবোৰ ভিডিঅ' নটিফিকেশ্যনখিনি পাই থাকিব আপোনালোকে আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ